কভিডৰ দিশত ডিব্ৰুগড় জিলা প্ৰশাসনৰ নতুন নীতি নিৰ্দেশনা বুধবাৰৰ পৰা সমগ্ৰ জিলাখনতে প্ৰযোজ্য হ'ব। এই নীতি নিৰ্দেশনা ডিব্ৰুগড়ত কভিডৰ দ্ৰুতগতিত সংক্ৰমণৰ ওপৰত গুৰুত্ব আৰোপ কৰি ডিব্ৰুগড় জিলা প্ৰশাসনৰ তৰফৰ পৰা কেতবোৰ নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে আৰু আজি বুধবাৰৰ পৰা প্ৰযোজ্য হ'ব জিলাখনত এই নতুন নীতি নিৰ্দেশনা। দোকান পোহাৰ বজাৰ সমাহত 5জনকৈ অধিক লোক একেলগতে সমাগম হ'ব নোৱাৰিব। কাষ্টমাৰ আৰু দোকানীৰ মাজত 6 ফুট দূৰত্ব থাকিব লাগিব আৰু ইফালে এই সময়ছোৱাত চেনিটাইজাৰ মাস্ক পৰিধান কৰিহে বস্তু ক্ৰয় বা বিক্ৰী কৰিব পাৰিব আৰু এনে নকৰিলে জৰিমনা বিহা ব্যৱস্থা গ্ৰহণ কৰিব। সামাজিক দূৰত্ব মানি চলা দিশত ডিব্ৰুগড় জিলা প্ৰশাসনে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। সকলোৱে সামাজিক দূৰত্ব মানি চলিব লাগিব, মুখত মাস্ক পৰিধান কৰিব লাগিব। জিলাখনত দ্ৰুতগতিত বৃদ্ধি পোৱা কভিডৰ সংক্ৰমণৰ বাবে এনে ব্যৱস্থা ততাতৈয়াকৈ গ্ৰহণ কৰিছে ডিব্ৰুগড় জিলা প্ৰশাসনৰ জৰিয়তে আৰু এই সময়ছোৱাত আজিৰ পৰা প্ৰযোজ্য হোৱাকৈ ৰাতি 9 বজাৰ লগে লগে সকলো দোকান বজাৰ বন্ধ কৰিব লাগিব আৰু পূৰ্বতে যি 10 বজাত বন্ধ কৰা নিৰ্দেশনা জাৰি কৰা হৈছিল তাৰ পৰিৱৰ্তে 9 বজাৰ পৰা দোকান বজাৰ বন্ধ কৰিব লাগিব আৰু ইয়াৰ লগে লগে সকলোৱে সামাজিক দূৰত্ব মানি চলিব লাগিব আৰু এনে উলংঘা কৰিলে আইনৰ ফালৰ পৰা দণ্ডনীয় হ'ব বুলি প্ৰশাসনে জাৰি কৰিছে।